ভাই সৰু আৰু কাৰচ অতিকে সুন্দৰ ভাই ভালদৰে তুমি নিৰীক্ষণ কৰি আহা। ভাল দাদা। দাদা অতি আচৰিত অযোধ্যার মহামনে দশরথর পুত্র শ্রীরামচন্দ্র অশ্বমেধ মহাযজ্ঞর পরিসংযোগ মেনে দিছে যজ্ঞাশ্ব ভারতৰ সকলো প্ৰান্ত যজ্ঞ ৰশ্মিৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিতে অজস্ৰ বীৰ সেনানী যিসকলে ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব শ্ৰাৱণ আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞ ৰস্য তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজৰ শক্তি সামৰ্থ্য। আমি দুয়ো ভাই তোমালোকৰ ওচৰত আমাৰ আশ্ৰমৰ সমান ভাঙিলে ফুলনি সেইহেতু বন্দী কৰি ৰাখিলো তোমালোকৰ অস্ত্ৰ যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ অস্ত্ৰ। বীৰবৰ মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যাপুৰীলৈ। নালাগে বুজনি নালাগে অনুৰূপ সময় ক্ষেত্ৰ অস্ত্ৰ পৰিত্যাগ কৰি ঘূৰি যোৱা তোমালোক নিশ্চয়লৈ যদি তাকে নকৰা দিব পাৰা বালকৰ বাবে লাগিলে ন এই স্থান আমি কৰো পৰিত্যাগ।